নমস্কাৰ, মই পবিত্ৰ মেছ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল পবিত্ৰ মেছ অসম। সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোৰ মাজলৈ। আৰু খুব সোনকালে আদৰি লোৱাৰ বাবে পুনৰ পৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে এটা অনুৰোধ কৰিছোঁ, ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। আজি এটা বিশেষ স্থানত আহি আছোঁ আৰু স্থানটো কি আপোনালোকে দেখিব। সেয়া হৈছে মাদাৰ্ছ অল্ড এজ হোম। অলপ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু কিয় আহিছোঁ, কেলৈ আহিছোঁ, আইতাসকলৰ লগত অলপ কথা পাতি অলপ দেখুৱাবলৈ চেষ্টা কৰিম। যদি ভিডিঅ'টো ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপায়। আজিলৈ বলক ভিডিঅ'টো আৰম্ভ কৰিছোঁ। অৱশেষত পালোহি মাদাৰ্ছ অল্ড এজ হোম আৰু ভিতৰত এতিয়া যিহেতু চেনিটাইজাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব। কৈতো ব্ৰহ্মপুত্ৰ ভেলী ফাউণ্ডেশ্যনৰ তৰফৰ পৰা চেনিটাইজাৰ ব্যৱহাৰ কৰিব আৰু তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু কেনেকৈ কি আইতাসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম অকণমান, আৰু ককাজনৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। অল্ড এজ হোমৰ পৰা আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ লগত উপস্থিত আছে ব্ৰহ্মপুত্ৰৰ ভেলী এজন সত্ৰাধিকাৰী, তেখেত আছে ছাব্বিৰ, আৰু তেখেতক আশা ছাব্বিৰ কৈ দিয়ে তুমি দূৰত যোৱা অলপ, মই মাস্কটো পিন্ধি ল'ব ঠিক আছে, ডিষ্টেঞ্চটো নাথাকিব। মই ব্ৰহ্মপুত্ৰ ভেলী য়ুথ ফাউণ্ডেশ্যনৰ ডাইৰেক্টৰে ক'লোঁ। আমি আগতে ছাব্বিৰ ফাউণ্ডেশ্যন নামেৰে জনাজাত আছিলোঁ, এতিয়া আমাৰ নামটো সলনি কৰা হৈছে ব্ৰহ্মপুত্ৰ ভেলীলৈ। আমি অসমৰ প্ৰায়ভাগ ক'ভিড হটস্পট এৰিয়াবিলাকত চেনিটেশ্যনৰ কাম কৰাই আছোঁ। এনেকুৱা নহয় যে আমি ব্লিচিং পাউডাৰ লগাই কিনে বাহিৰত কামটো কৰাই আছোঁ। আমি টোটেল কেমিকেল বেছ কাম কৰাই আছোঁ। আমি বাহিৰত যেতিয়া চেনিটাইজ কৰাওঁ তেতিয়া তাতে আমি ছ'ডিয়াম হাইপ'ক্লৰাইডৰ 5% চলিউশ্যন ইউজ কৰোঁ। যেতিয়া আমি ইনডোৰ কৰাওঁ, যেতিয়া ভিতৰবিলাকত কৰাওঁ, তেতিয়া আমি হাইড্ৰজেন পেৰক্সাইড ইউজ কৰোঁ। 70% আমি এলকহল বেছ চেনিটাইজাৰ ইউজ কৰোঁ। তাৰ লগত আমি চিলিকন ইউজ কৰোঁ। তাৰোপৰি আমি চিলভাৰ 150 নামৰ এটা কেমিকেল আছে, যিটো আমি ফগিঙৰ কাৰণে ইউজ কৰোঁ। ফগিংটো যেতিয়া আমি কম্পিউটাৰ, লেপটপ বা এনেকুৱা কিছুমান ডকুমেণ্ট থাকে ঘৰৰ ভিতৰত কৰাব লগা হ'লে এচেঞ্চিয়েল প্ৰডাক্টত নেকি আমি হাইড্ৰজেন পেৰক্সাইড ইউজ কৰাব নোৱাৰোঁ। এনেকুৱা ধৰণৰ জেগাবিলাকত আমি ফগিং কৰাওঁ। আমি দেখুৱাম কেনেদৰে কামবিলাক কৰাওঁ। আমি ভিতৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিম। আৰু যিটো আইতাসকল আছে ভাত খাই থকাৰ কাৰণে আমি আইতা আছে। আইতা কেনেকুৱা খবৰ? এইফালে মোকে দিয়া। আইতা কেনেকুৱা খবৰ? কেনেকুৱা? ভালে আছোঁ। গোটেই আইতাবিলাকৰ ভগৱানে ভালে ৰাখিছে। মাস্কখন অকণমান খুলি দিয়া, মই পিন্ধি আছোঁ। অকণমান তললৈ নমাই দিয়া, অলপ নমাই দিয়া। আইতা দেখিছেনে? আইতাক মই কৈছোঁ এনেকুৱাকৈ চেনিটাইজ কৰি দিয়া আইতাক ওপৰৰ পৰা তললৈ, যাতে ক'ভিডে দেখিলে ভয়তে পলায়। নাখালে খালে না? বাকী চব ঠিকে আছে? এয়া আইতা আৰু আইতা আছে ওপৰত। আমি কথা পাতিম, চবকে দেখুৱাই দিম। আইতা দেখিছে নাই? মই দেখুৱাই দিছোঁ বেগ কেমেৰাটো। গৰাকী আইতা যে আছিলে, মই আগবাঢ়োতে দেখুৱাইছিলোঁ, আইতাগৰাকী মোৰ লগত আছে। কি ক'ব এতিয়া? কেনেকুৱা এতিয়া? কৰোণা ঠিকে আছে না? ঠিকে আছে, ভালে আছে? ভাত পানী খালা নাখালে নাই? আগতে আমাৰ অৰুণা হৈছিলে, আমি মেডিকেলৰ পৰা আহিলোঁ। মেডিকেলত টেষ্ট কৰালে? এতিয়া ভাল। এতিয়া ভালে আছে? ভালে আছোঁ। কৰোণা যাব নাই বাৰু? কৰোণা যাবনে? কৰোণা যাবগৈ নে বোলো বাহিৰলৈ? আমি কৰোণা শেষ হ'ব নাই? শেষ হ'ব, কেলৈ নহ'ব? শেষ হ'বই লাগিব, নহ'লে নহ'ব নহয়। নহ'লে কেনেকৈ হ'ব? শেষ হ'বই হ'ব। ভগৱান আমি সদায় প্ৰাৰ্থনা কৰি আছোঁ। আমি তেওঁৰ কাৰণে সদায় প্ৰাৰ্থনা কৰিছোঁ। তেওঁ কৰোণা আমাৰ ইয়াৰ পৰা গোটেই দেশখনৰ পৰাই আঁতৰি যাওক, প্ৰাৰ্থনা কৰি আছোঁ। সদায় গোটেই আমি প্ৰাৰ্থনা কৰোঁ। আমি ভাল হ'লে আকৌ আহিম দেই। এতিয়া এইবোৰ পৰিৱেশ ভাল হওক নেকি? ভগৱানে শক্তি দিয়ক আৰু আগুৱাই যাবলৈ ভগৱানে বল ধন্যবাদ।
কৰোণাৰ কাৰণে কিবা এটা কৈ দিয়া কৰোণা তাকে আমি এইবোৰ আগতে কৰোণা নে অৰুণা আমি নাজানো এখন কিনো আৰু এতিয়া আমি এখন পিন্ধি লওঁ নেকি নালাগে মোৰ মাতটো নোলায় এখন কি বুলি কয় এখনক এখন কি জানো মই নাজানো মুখখন মুখা থাকিলে কি একো নাই এখনক মাস্ক বুলি কয় মই এইবোৰ নোলায় মই নাজানো আমি এইবোৰ চিনি নাপাওঁ জানি নাপাওঁ এতিয়া এইবোৰ হাতত যে মোহাৰি দিছে এইবোৰ কি বেমাৰৰ কথা আমি নাজানো আগতে আমাৰ এইবোৰ বেমাৰ নাই আগতে আছিলে কি মহামায়া মাতি তেওঁলোকক আমি মান মৰ্যাদা কৰোঁ তেওঁলোক ভাল হয় আজিকালি কি এইবোৰ অৰুণা ওলাইছে কৰোণা ওলাইছে আমি নাজানো আৰু দৱাই খুৱাই পোৱা নাই বেজী লৈ পোৱা নাই এতিয়া দৱাই খাবলগীয়া হ'ল বেজী ল'বলগীয়া হ'ল যদি বেজী দিয়ে কি হ'ব হেৰি আচমকা কি মেডিকেল যাবলগীয়া হ'ল আমি বুঢ়ী হ'লোঁ এতিয়া বুঢ়ী মোৰ এখন তিনি বছৰ হ'ল এই বুঢ়ীয়ে মেডিকেল দেখি পোৱা নাই আৰু এইবোৰ খাই পোৱা নাই এতিয়া এইজনী বুঢ়ী 103 বছৰীয়া বুঢ়ীজনে এতিয়া মেডিকেল দেখি পালোঁ আৰু দৰৱ খাই পালোঁ বেজী লৈ পালোঁ ভাল হ'ব ভাল হ'ব চবৰে ভাল হ'ব আমি আকৌ আহিম দেই চেলাইন দিয়ে এইবোৰ মই ভাবোঁ কি মানুহ মৰিলে সেইডাল দিয়ে এতিয়া বোলে নহয় মানুহ মৰিলে নহয় সেইটো শক্তিৰ কাৰণে ভিটামিন দিয়ে আমি এইবোৰ চিন্তা নাপাওঁ ভাল হ'ব চব আমি আকৌ আহিম সকলোৱে তোমাৰ আকৌ আশীৰ্বাদ দি দিয়ক চবকে সকলো নমস্কাৰ ধন্যবাদ থেংক ইউ ৱেলকাম